Good evening guys, আপোনালোক সকলোৰে কি খবৰ বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাইছো আজি মই হ্যাপিও হয় বহুত আৰু স্যাডো হয় হ্যাপিনেছটো মই আপোনালোকক পিছত কম স্যাডটো কৈ দিও আগতে না দুটাই মানে স্যাড নহয় একচুয়ালি সব বঢ়িয়া হয় বেয়া লাগি আছে কাৰণ মই আপোনালোকে গম পাই যেতিয়া ফাৰ্স্ট সেকেন্ড টাইম মানে যোৱা বছৰ ইণ্ডিয়া গৈছিলো তাৰপিছত ইণ্ডিয়াৰ পৰা অহাৰ পিছত মই ইয়াতে মন্টেজুমা সোৱৰংগেৰিত ষ্টাৰ্ট কৰিছিলোঁ মোৰ জব আপোনালোকৰ যদি মনত আছে আৰু কিছুমান শৰ্ট ভিডিঅ'ত কিচেনো দেখাইছিলোঁ তো মই মন্টেজুমা সোৱৰংগেৰিৰ পৰা আজি বিদায় ল'বলগীয়া হৈছে কাৰণ মই এটা নতুন জব পালোঁ ইতিমধ্যে মই ব্লগত কোৱা নাছিলোঁ কাৰণ তেতিয়ালৈকে কনফাৰ্ম হোৱা নাছিলে তো মই COE পালোঁ কনফাৰ্মেশ্যন অফ এনৰলমেণ্ট তো এমপ্লয়মেণ্ট কনফাৰ্মেশ্যন অফ এমপ্লয়মেণ্ট পালোঁ সাইন কৰি যোৱা ফ্ৰাইডে মই দি পঠিয়ালোঁ CEO লৈকে আৰু মই মন্টেজুমাছ এলবানি ক্ৰিকত এতিয়া এজ এছিষ্টেণ্ট মেনেজাৰ ষ্টাৰ্ট কৰিম চ' আই হেভ বিন প্ৰমোটেড আৰু সেইখন ৰেষ্টুৰেণ্ট মানে অ'নাৰশ্বিপৰ ৰেষ্টুৰেণ্ট নহয় সেইখন হৈ গ'ল আপোনালোকৰ কৰ্পৰেট ৰেষ্টুৰেণ্ট চ' এতিয়া বৰ্তমান মানে মই দুখ লাগিলে বহুত বেয়া লাগিলে মই গাড়ীখন উলিয়াই লৈ গৈছিলোঁ তাৰপিছত আকৌ সোমাই আনিলোঁ ভিডিঅ'টো বনাওঁ বুলি চ' CEO একচুৱেলি কৈছিলে যে ডেভিডক মানে কোনোবা মানুহ আছে যদি আমাক লাগে এলবানি ক্ৰিকত তেতিয়া ডেভিডে ক'লে যে বিকাশ নামৰ এটা আছে তো তাক ল'ব পাৰো তো সেনেকে ডেভিডে গোটেই হেৰি কৰিলে মানে কি বুলি কয় এইটো ডেভিডে গোটেইখিনি ৰেকমেণ্ডেশ্যন দি কিনে এইখিনি বহুত প্ৰচেছ হৈ আছিল এমাহমান লাগিলে মোৰ এমাহৰ পিছত এতিয়া গোটেইখিনি ঠিক হৈছে মোৰ ঘৰ আপোনালোকক দেখাই আছোঁ কেনেকুৱা চিটুৱেশ্যন হৈ আছে এতিয়া ঘৰত চব বস্তু বিক্ৰী কৰি দিছোঁ একোৱে নাই মানে বিক্ৰী বহুত বস্তু হোৱা নাই এতিয়াও আছে বহুত কিবা কিবি আছে তো সেয়া আৰু এইবিলাক চলি আছে ঘাঁহ কাটা কিবা কাটা তাৰপিছত যাওঁ নতুন হেৰিত এটা নতুন জেগালৈ চাওঁ কি হয় কিন্তু ভিডিঅ'টো ইয়াতে শেষ হোৱা নাই আমি কণ্টিনিউ কৰিম কালি আছে আমাৰ পিকনিক আৰ ইউ এক্সাইটেড আই এম এক্সাইটেড কালি মোৰ ফেয়াৰৱেল মানে গ'ল্ড কষ্টৰ পৰা ফেয়াৰৱেলৰ পিকনিক আছে আৰু আমি কেচিনো গৈছিলোঁ আমি ডেভিড আৰু মই এনেকৈ বহুত আমাৰ ব্ৰাইজ বহুত গৈছিলোঁ আমি কেচিনো সেইবিলাক মই ভিডিঅ' বনোৱাই নহ'ল তো জ্যোতিহঁতে গম পায় পাপাহঁতে গম পায় কিন্তু মোক কাকো মানে ভিডিঅ' বনাই কৰা নাই আৰু তো কেচিনো গৈছিলোঁ পুল চুল খেলিলোঁ মানে বহুত উৎপাত কৰিলোঁ আৰু এইকেইদিন মানে ফেয়াৰৱেল বুলি তাৰপিছত কালি আছে আল্টিমেট পিকনিক আমাৰ বিকাশ দাহঁতৰ লগত যে মজা লাগিব জয় মা কালি তো বঢ়িয়াকৈ আজি আপোনালোকক ঘৰটো দেখাওঁ বেছি লাম্বা নকৰোঁ বক্তব্যটো বেছি দীঘলীয়া কৰিছোঁ কাৰণ বেয়া লাগি আছে চালে চাব এইখিনি নহ'লে স্কিপ কৰি দিব কালি কিন্তু পিকনিক চাব নাপাহৰিব বলক যাওঁ এতিয়া কৈ দিওঁ বাই বাই মন্টেজুমা সোৱৰংগেৰি বাট এইখন হয়তো মই ল'ব পাৰোঁ উইদিন নেক্সট 2 years who knows but next year so guys finally আমি আজি আহি গ'লোঁ হেইন্স ডেম ফৰ দ্য পিকনিক আৰু বিকাশ দাহঁতে তাতে বঢ়িয়াকৈ হেৰি কৰি আছে গাড়ী চাড়ী পাৰ্কিং কৰাৰ মাথা মাৰি আছে কাৰণ মই আহি পালোঁ আহি পোৱাৰ লগে লগে গাড়ী পাৰ্কিং একদম উলিয়াই দিছিলে গাড়ী পাৰ্কিং পাই গ'লোঁ মই বেছি দেৰি নকৰোঁ কাৰণ তাতে সিহঁতে ষ্ট্ৰাগল কৰি আছে আৰু নিশ্চয় কমেণ্ট কৰি জনাব কিমান ধুনীয়া লাগিছে এই হেৰিটো চিনাৰী মাই গড চ' গাইজ হেইন্স ডেমত আহি কিনে পিকনিক প্লেচ বিচাৰি পাৰ্কিং বিচাৰি অঁ বাই মানস দা ওলাই জয়ন্ত দা ৰখি আছে আৰাম জয়ন্ত দাৰে হৈছে আৰু একো টেনশ্যন নাই বিন্দাছ থিয় হৈ আছে গাইজ বঢ়িয়াকৈ আমি ইয়াতে গাড়ী চাড়ী পাৰ্ক কৰি দিলোঁ আমি একদম ডিফাৰেণ্ট প্লেচ এটা আহিলোঁ কাৰণ অথনি সেইটো প্লেচত একেবাৰে হেৰি নাছিলে পাৰ্কিং নাছিলে আৰু বাৰ্বিকিউ যোনটো এৰিয়া আছিলে বাৰ্বিকিউ এৰিয়াটো একচুৱেলি ইয়াতে হয় আমি আছিলোঁ একদম এইফালে ক'ৰবাত মানে ইয়াৰ পৰা দেখাই দিছোঁ বহুত ওপৰত আৰু এইফালে যে ৱাল এখন দেখা পাই আছে সেইটোৱে হ'ল ডেম আমাৰ কিন্তু মস্তি ডেম আৰু ইয়াতে আমাৰ ডেকাদা আৰু বিকাশ দাই বঢ়িয়াকৈ বনাই আছে মজা চিকেন চচেছ ন এই বা আৰু ইয়াৰ পিছত আছে আমাৰ চিকেন কাবাব অ' ৱাও কি ক'ব আৰু সেই ৱালখন দেখা পাইছে যে এই ৱাল নহয় ভাই এইখন ডেম হয় বহুত বেছি ওখ তো আমি অথনি সেই তাৰে ওপৰৰ পৰা ফটো যে আপোনালোকক দেখালোঁ এটা শ্বৰ্ট দেখালোঁ সেই তাতে আছিলোঁ আমি তাৰপিছত ইয়াতে আহিলোঁ আৰু মজাকৈ ইয়াতে ঢেৰ মানুহ আছে তো আজি আমি এনজয় কৰি আছোঁ মোৰ লাষ্ট ডে এট গ'ল্ড কষ্ট মানে লাষ্ট ডে ফৰ ফিউ ইয়াৰ্ছ বুলি ক'ব পাৰি ফিউ মান্থছ ক'ব পাৰি
কাৰণ আকৌ যদি বৰংগিৰিত আহি যাওঁ তেতিয়া আকৌ গেমটো আকৌ ছেট হৈ যাব ইয়াতে তো বেছি কথা নকওঁ ইয়াতে পাৰ্টিটো এনজয় কৰোঁ মই তো গাইজ মজাকৈ ইয়াতে আমি হট ডগ বনালোঁ মোৰতো মই বাৰু নিজে বনালোঁ আৰু ইয়াতে বিকাশ দাই বনাই আছে একদম চেক্সি হট ডগ জয়ন্ত দা উইদাউট অনিয়ন আৰু মজা ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী ইয়াতে একদম বাচ্চা পাৰ্টি মজা আৰু ইয়াতে চলি আছে গৰম গৰম আৰু ইয়াৰে নেক্সট হ'ব আমাৰ কাবাব য়েছ অথনি আমি একদম বঢ়িয়াকৈ চচেৰে দি খালোঁ চচেজ খালোঁ পিঁয়াজ খালোঁ আৰু লগতে খালোঁ কি বুলি কয় এইটো হট ডগ গৰম কুৰ্তা আৰু লগতে এতিয়া আমি বনাই আছোঁ বাৰ্বিকিউ চিকেন মই দুটা ষ্টিক ৰাখি থৈ দিছোঁ মোৰ কাৰণে কাৰণ একদম ললিপপৰ নিচিনা চুপি চুপি খাবলৈ ভাল লাগে আৰু জয়ন্ত দাই একদম পূৰা প্ৰফেচনেল ইণ্ডিয়ান চেফ পূৰা হিলাই আছে আৰু ইফালে আমাৰ লেডিজ পাৰ্টি পূৰা পিকনিক চলি আছে ফেমিলি মজা বিকাশ দা আৰু বিকাশ দাৰ ল'ৰা ভাল লাগছে গাড়ী ভাল লগা নাই ফাইনেলি ভিডিঅ' এটা বনাই দিওঁ আৰু গাইজ আমি পিকনিক কৰি মজাকৈ আহিলোঁ এতিয়া লাষ্ট ফিউ মুমেণ্টছ গ'ল্ড কষ্টত তাৰপিছত গম নাপাওঁ আৰু কেতিয়া আহিম কাৰণ ৰিচেণ্টলি অহাৰ একো প্লেন নাই কাৰণ ফুল টাইম ৱৰ্ক হয় ৱেডনেছডে আহিব পাৰোঁ কিন্তু আপোনালোকৰ ৱেডনেছডে ক'ত বন্ধ থাকে জানো নাথাকে না একো নাই মোক এসপ্তাহ আগতে ক'ব লাগিব তেতিয়া মই ৰোষ্টাৰৰ পৰা নাম গুচাই দিম আৰু তেনে বৰ্তমান আমি আছোঁ জয়ন্ত দা ঘৰৰ ভিতৰত গেৰেজত সেইফালে গোটেই মোৰ গাড়ী পেক চাইকেল ইয়াতে আৰু এইবিলাক কাপোৰ দেখা পাইছে তো আমি এতিয়া লাহেকৈ ধুনীয়াকৈ ওলাই যাওঁ জয়ন্ত দাক যদি দেখা পাইছে কোনাত আছে মই গাড়ীখন উলিয়াই লওঁ ৰ'ব নহ'লে দাগ লাগি যাব চ' গাইজ এইটো গ'ল্ড কষ্টৰ লেব্ৰাডৰ ষ্ট্ৰীট আপোনালোকে যদি গম পায় এইফালে আমি এনেকৈ চাহ খাব যে আহোঁ সেই ৰাস্তাটো দি তাৰপিছত এইফালে চাহ তাহ খাই আমি যে সদায় হেৰি কৰোঁ চাইকেল চলাওঁ তো সেইফালে চাইকেল টাইকেল সেনেকৈ চলাওঁ তো আজি লাষ্ট টাইমৰ কাৰণে দেখাইছোঁ কাৰণ মই ইয়াতে আজিৰ পৰা নাথাকোঁ তো আজিৰ পৰা মই ইয়াতে নাথাকোঁ তো কি ক'ব 1.5 বছৰ ফাৰ্ষ্ট টাইম লেব্ৰাডৰত ষ্টাৰ্ট কৰিছিলোঁ চাউথপৰ্টত নামি কিনে লেব্ৰাডৰত মই থাকিছিলোঁ মনত আছে যদি আপোনালোকৰ চ' গাইজ আমি এতিয়া গৈ আছোঁ M180 আৰু ব্ৰিজবেন আৰু চাওক কি সাংঘাতিক জাম আমাৰ কাৰেণ্ট স্পীড 40 বাট ইয়াতে যোনটো স্পীড লিমিট হয় 110 চ' ভাবক এনেকুৱা সাংঘাতিক জাম লাগিছে ইয়াতে তো অকল ইণ্ডিয়াতে জাম নালাগে বিভিন্ন দেশতো জাম লাগে চ' গাইজ মই চাগে অলমষ্ট হিয়াৰ অলপ আছে আৰু এয়া বেছি দূৰ নাই কিন্তু কিবা বেলেগ এটা জেগাত যেন আহি গ'লোঁ একদম আন্ধাৰ মুন্ধাৰ মনটো কিবা সেমেকা সেমেকা লাগি আছে এইটো একেবাৰে হেপেনিং প্লেচ নহয় যেনেকৈ আমাৰ গ'ল্ড কষ্ট আছিলে তো মই পাই গ'লোঁ আৰু বেছি নাই তো 240 মিটাৰ্ছ আছে তো মই বৰ্তমান কেমেৰাটো ডাউন কৰোঁ আপোনালোকক ঘৰটো দেখাই আছোঁ ডাইৰেক্টলি আৰু কি হয় নাজানো মনটো মানে এৰিয়াটো দেখা পাই মনটো ডাউন হৈ গৈছে মোৰ ৱাইল্ড লাইফ ক্ৰচিং মানে জংঘল আছে যেন পাইছোঁ ৱাইল্ড লাইফ ক্ৰচিং চচিং লিখা আছে ইয়াতে ভয়ে লাগিছে ঘৰ ক'ত আছে চাওকচোন এইও দেখা নাপায় দেখাম ৰ'ব গুড মৰ্ণিং গাইজ ফ্ৰম এলবানী ক্ৰিক চ' আজি মই ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ যোৱাকালি পৰহিৰ পৰা আজিতো আমাৰ ঘৰ নতুন একদম চিৰি দি উঠি যাব লাগে একদম ওপৰত আছে অলপ হিল টপ টাইপৰ এইবিলাক আমাৰ নেইবাৰ আৰু চাওকচোন কি মস্তি এটা ৱেডাৰ হৈ আছে আজি ৱেলকামিং ৱেডাৰ আৰু মই একদম বহুত ওপৰত আছোঁ আমি এনেকৈ তলত একদম শ্বিলঙৰ নিচিনা এনেকৈ তলত যাব লাগিব কি মজা গাড়ী ইয়াতে পাৰ্ক কৰিছোঁ এনে পাৰ্কিং কৰিব নিদিয়ে পিছত মই তলতে কৰিব লাগিব তো সেয়া কি মজা তো এতিয়া বৰ্তমান আমি কফি খাব যাওঁ পটাপট গাড়ীত উঠোঁ গাড়ীত বহোঁ কফি চফি খাই আপোনালোকক এক্সপ্ল'ৰ কৰাই আছোঁ এটা নতুন ব্লগত নাইবা এইটোতে কৰাই দিম বহুত শ্ল' হৈ আছোঁ কাৰণ কালিৰ ভাগৰ বাপৰে কালি গম পাইছে কিমান কি কষ্ট কৰিছোঁ কালি ৰাতিপুৱা 6:30 পৰা ৰাতি 11টালৈকে চ' এনিৱেইজ লেটছ গো